নমস্কাৰ দৰ্শকসকল এক্সপ্লোৰ উইথ সংগীতালৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আজি আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। মই বিভিন্ন ৱেবছাইটৰ পৰা কুৰ্তি পাৰ্চেছ কৰিছিলোঁ, যিটো আপোনালোকৰ সৈতে মই আজি শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। চ' বিশেষ কথাৰ মহলা নামাৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। মই আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিব লৈছোঁ এটা ব্লেক কালাৰৰ কুৰ্তি। এটোৰ ফেব্ৰিক ৰেয়ন হয় আৰু এটো হোৱাইট আৰু ব্লেক কালাৰত আছে। এটা যেটো বাটন আছে এই বাটনকেইটা উডেন হয়। একটা নৰ্মেল যেটো বাটন থাকে তেনেকুৱা নহয়, এই বাটনকেইটা উডেন। আৰু এই কুৰ্তিটো লৈছিলোঁ মই এমাজনৰ পৰা আৰু ইয়াৰে লিংক মই ডেছক্ৰিপশ্যনত দি দিম নিশ্চয়কৈ। আৰু খুব বেছি সফ্ট হয়। ডেইলি ওৱেৰৰ কাৰণে মই লৈছিলোঁ, অফিচ যাব বা এনেকৈ ওলাই যাবৰ কাৰণে। আৰু আজিকালি কুৰ্তিবোৰৰ মেক্সিমাম ফেব্ৰিক ৰেয়নত থাকে, চ' সেই হিচাপত আপোনালোকেতো গম পাবই কিমান বেছি সফ্ট। চ' কালাৰ হিচাপত বহুতৰে কি হয় যে ইমান গৰমত কেনেকৈ এনেকুৱা ব্লেক বা এনেকুৱা ধৰণৰ ডাৰ্ক কালাৰ পিন্ধিম, অলপমান লাইট কালাৰ হ'লে অলপমান ভাল লাগে বা এটা কুল ফিল হৈ থাকে। কিন্তু এইটো ক্ষেত্ৰত তেনেকুৱা একচুৱেলি হোৱা নাই, বৰ্তমানলৈকে মোৰ ফিল হোৱা নাই, কাৰণ কাপোৰটো ইমানেই বেছি সফ্ট আৰু কমফৰ্টেবল হয়। চ' তেনেকুৱা ধৰণৰ কিবা এটা ইছ্যু মই এতিয়ালৈকে মানে একো অনুভৱ কৰাই নাই। চ' এইটো আপোনালোকে যদি ভাল লাগে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে পাৰ্চেছ কৰিব পাৰে। খুবেই বেছি কমফৰ্টেবল আৰু খুবেই বেছি ধুনীয়া এটা লুক দিয়ে। আৰু এইটো মেণ্ডাৰিন কালাৰত আছে, ওপৰলৈকে যিটো ইমানলৈকে থাকে ডিঙিলৈকে সেই কালাৰটোত আছে। চ' এইটো মোৰ ওৱান অফ ফেভৰেট মোৰ কুৰ্তি। চ' নেক্সট মই দেখুৱাব লৈছোঁ এটা কুৰ্তি। এগেইন মেণ্ডাৰিন কালাৰ হয় এইটো কিন্তু হয়, এইটো ৰেয়ন নহয়, এইটো কটনত হয়। এইটো একেই 3/4 স্লিভ। 3/4 একচুৱেলি 3/4টো নহয়, 3/4 বুলি ক'লে আমাৰ কিলাকুটি যিটো জইন থাকে সেইটোৰ পৰা অকণমান তললৈ থাকে, কিন্তু এইটো কিলাকুটি জাষ্ট জইনৰ সমানে সমানে মোৰ আগৰ যিটো ব্লেক কুৰ্তি দেখুৱালোঁ ছেইম স্লিভৰ লেন্থ হয়। আৰু এইটো এগেইন ইয়াতেও আছে উডেন বাটন। এইকেইটাও এই প্লাষ্টিক ধৰণৰ তেনেকুৱা নহয়, এইকেইটাও উডেন বাটন হয়। আৰু এইটো খুবেই মৰম লগা কালাৰ, যিকোনো ধৰণৰ স্কিন টোন মানুহক ভাল লাগে। এইটো একেবাৰে য়েল্ল'ও নহয়, অলপ মাষ্টাৰ্ড আৰু অলপ য়েল্ল', তাৰ মাজৰ ধৰণৰ কালাৰ এটা খুব ধুনীয়া প্ৰিটি লুক দিয়ে। আৰু এই কুৰ্তিটো এগেইন আপোনাৰ এটা ফৰ্মেল লুক ক্ৰিয়েট কৰিবৰ কাৰণে ইজি হয়। আপোনাৰ অফিচত বা তেনেকুৱা ধৰণত ইউজ কৰিব পাৰে, বাহিৰতো ইউজ কৰিব পাৰে। মই মেইনলি যিহেতু সদায়তো অফিচতে গৈ থাকোঁ, সপ্তাহত এদিনে অফ, কাৰণে বেছিভাগে এনেকুৱা ধৰণৰ পাৰ্চেছ কৰোঁ যিবোৰ মই অফিচত পিন্ধিব পাৰোঁ বা ডে টু ডে লাইফত ডেইলি মই ৱেৰ কৰিব পাৰোঁ। চ' এগেইন লৈছিলোঁ মই তেনেকুৱা এটা ফৰ্মেল লুকৰ এটা কুৰ্তি। চ' এইটো লৈছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা, আৰু এইটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ইচ্ছা কৰিলে এইটো পাৰ্চেছ কৰিব পাৰে। চ' নেক্সট দেখুৱাব লৈছোঁ এগেইন এটা কুৰ্তি। এইটো হৈছে এটা মেৰুন কালাৰৰ কুৰ্তি। চ' এই কুৰ্তিটোৰ স্লিভ লং হয় আৰু ইয়াৰ যিটো লেন্থ এইটো আপোনাৰ নি এবভ হয়। আৰু এই কুৰ্তিটোৰ ফেব্ৰিক হৈছে ক্ৰেপ। যদিও ক্ৰেপ বৰ এটা প্ৰিফাৰ কৰা নাযায়, একচুৱেলি মই নকৰোঁ বহুত বেছি প্ৰিফাৰ, কিন্তু এই কুৰ্তিটো মই ইমানো বেছি একো বেয়া পোৱা নাই। বৰ্তমানলৈকে মোৰ তেনেকুৱা একো প্ৰব্লেম হোৱা নাই, ক্ৰেপ বা কিবা কাৰণে যে ইৰিটেশ্যন হ'ব বা ইচিং হ'ব তেনেকুৱা ধৰণৰ হোৱা নাই। যদিও গৰম বহুত পৰিছে, সেইটো এটা কমফৰ্টেবল কুৰ্তিয়ে হয়। আৰু এই কুৰ্তিটো লৈছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা। চ' নেক্সট কুৰ্তি হৈছে এটা হোৱাইট কালাৰৰ কুৰ্তি। এইটো কলাৰ আছে, এনেকুৱা ধৰণৰ এটা কলাৰ আছে, যিটো আমাৰ শ্বাৰ্টবোৰত কলাৰ থাকে, তেনেকুৱা এটা কলাৰ আছে। আৰু এই কুৰ্তিটোৰ শ্লিভ 3/4তকৈ অকণমান কম, যিটো কিলাকুটিৰ জোখত পৰে সেইটোৱেই। আৰু এইটোৰ ফেব্ৰিক হৈছে আপোনাৰ কটন ব্লেণ্ড, কটন যিটো মিক্স থাকে তেনেকুৱা, আৰু ব্লু কালাৰ এনেকুৱা শ্বেপত আপোনাৰ প্ৰিণ্টেড হয়। এইটো ফ্ৰণ্ট আৰু বেক একেই, আৰু ফ্ৰণ্টত এনেকুৱা পকেট বনোৱা আছে। মই এই কুৰ্তিটোৰ এগেইন লিংক আপোনালোক ডেছক্ৰিপশ্যনত দি দিম। এই কুৰ্তিটো মই পাৰ্চেছ কৰিছিলোঁ এমাজনৰ পৰা। আৰু নেক্সট হৈছে এটা কুৰ্তি কাম গাউন। একচুৱেলি কুৰ্তি নহয়, এইটো গাউনতে পৰে। মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তাতে গাউন বুলি লিখা আছিলে, কুৰ্তি বুলি লিখা নাই। এইটো এটা কটনৰ হয় আৰু এইটো হয় এটা স্লিভলেছ গাউন। আৰু দুইফালে এনেকৈ দুডাল ৰছী আছে, এইটো এনেকুৱা অ'পেন হয়। আৰু পিন্ধাৰ পিছত এইটো আপোনাৰ শ্বল্ডাৰত এনেকৈ আপুনি গাঁঠি দিব লাগে। আৰু সন্মুখত এনেকুৱা লাটকান টাইপৰ ৰছীৰে এনেকুৱা বনোৱা আছে। চ' এইটো হৈছে এটা স্লিভলেছ গাউন। আৰু এই গাউনটোৰ
মানে চেষ্টত বনোৱা আছে এটা ময়ূৰ, পিংক কালাৰৰ ময়ূৰ, এটা স্পাৰ্কলিং হয়। আৰু তলফালে মই দেখুৱাইছোঁ, আৰু ইয়াৰে তলফালে গোটেই এনেকৈ ডাঙৰ ডাঙৰকৈ ময়ূৰ বনোৱা আছে পিংক কালাৰত। আৰু ইয়াৰে বেকটো দেখুৱাইছোঁ, বেকটো ইয়াৰে প্লেইন হয়, ইয়াৰে পিছফালে কোনো ধৰণৰ তেনেকুৱা একো ৱৰ্ক কৰা নাই। এইটো মোৰ এগেইন এটা খুব বেছি মৰমৰ এটা ফেভৰেট মোৰ এটা গাউন, আৰু এইটো পিন্ধি পেলাই ইমান বেছি কমফৰ্টেবল। এটাতো শ্লিভলেছ, আৰু তাৰোপৰি এইটোৰ যিটো ফেব্ৰিক হৈছে সেইটো হৈছে কটন। চ' সেই হিচাপতো আপোনালোকে গেছ কৰিব পাৰে, বহুত বেছি কমফৰ্টেবল হয় এই গাউনটো। আৰু অকণমান ভাৰী, বাকী যেনেকুৱা আমাৰ কুৰ্তিবোৰ থাকে লাইট ৱেইট, সেইটোতকৈ অকণমান ভাৰী, বহুত বেছি নহয়, অকণমান জাষ্ট ভাৰী। ডাবল লেয়াৰ হয় এইটো, আপোনাৰ কঁকালৰ এইখিনিলৈকে এইটো এটা বেলেগ এটা পাৰ্ট, আৰু এইখিনিত যিহেতু আপোনাৰ ফ্লেয়াৰ খুব বেছি দিয়া হৈছে, তাৰ কাৰণে অকণমান, বহুত বেছি নহয়, অকণমান ভাৰী। বাকী কুৰ্তিবোৰ যেনেকুৱা আমাৰ লাইট ৱেইট থাকে তেনেকুৱা নিচিনা নহয়, অকণমান এইটো ভাৰী। চ' এইটো লৈছিলোঁ মই মিন্ত্ৰাৰ পৰা, আৰু ইয়াৰে লিংকটো মই নিশ্চয়কৈ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে এইটো নিশ্চয়কৈ পাৰ্চেছ কৰিব পাৰিব। নেক্সট মই আপোনালোকক দেখুৱাব লৈছোঁ এটা ক্ৰেপ কুৰ্তি। এইটো 3/4 স্লিভৰ হয়, ইয়াত এনেকুৱা বাটন লগোৱা আছে দুইফালে, আৰু ফ্ৰণ্টত হৈছে এইটো ফ্ৰণ্ট অপেন, এইটো ডিঙিৰ ওপৰলৈকে একদম ইমানলৈকে এইটো চেইন লাগি আছে, আৰু ফ্ৰণ্টত এইটো এনেকৈ কাট আছে, আৰু ফ্ৰণ্টত শ্বৰ্ট আৰু বেকত আপোনাৰ লং, এনেকুৱা ডিজাইনৰ এই কুৰ্তিটো। চ' এইটো লোৱা মোৰ ভালেমান দিন হ'ল, কিন্তু আজিলৈকে বৰ বিশেষ এটা পিন্ধা হোৱা নাই। গৰম দিনত যিটো অলপ অ'পেন হ'লে ভাল লাগে, কিন্তু বহুত বেছি একদম কাপ খোৱাকৈও পিন্ধিব নোৱাৰি। আৰু এগেইন এই কুৰ্তিটো ক্ৰেপ হয়, আৰু এই কুৰ্তিটো মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ মই বিভিন্ন ৱেবছাইটৰ পৰা কি কুৰ্তি ল'লোঁ। আৰু ডেছক্ৰিপশ্যনত এই কুৰ্তিবোৰৰ মই লিংক দি দিম, আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে নিশ্চয়কৈ পাৰ্চেছ কৰিব পাৰিব। আৰু নেক্সট ভিডিঅ'ত কেনেকুৱা ধৰণৰ কণ্টেণ্ট চাব বিচাৰে সেইটো কমেণ্ট কৰি নিশ্চয়কৈ জনাবলৈ নাপাহৰিব। শেষত ইমানেই ক'ম, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মোৰ নেক্সট ভিডিঅ' যেতিয়া আহে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই যায় আৰু সেইবোৰ উপভোগ কৰিব পাৰে। চ' ভিডিঅ'টো ইমানতে শেষ কৰোঁ, নমস্কাৰ।